নমস্কাৰ সকলোকে মানে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে কি বহুতো মানে এডমিশ্যন অফাৰ আহিছে অফাৰ অহাৰ পিছত মানে এতিয়া কি কৰিব লাগে বহুতো কনফিউজন আছে সেইকাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকৰ যদি এডমিশ্যন যদি অফাৰ আহিছে সো প্ৰথমতে আপুনি কি কৰিব লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপুনি দেখা পাব কোন কলেজৰ পৰা এডমিশ্যন অফাৰ আহিছে অহাৰ পিছত কি কৰিলে আপোনাৰ অফাৰটো তাৰমানে একচেপ্ট কৰিলে আপুনি 3খন 4খন 5খন 6খন য'ত এপ্লাই কৰিছে এপ্লাই কৰাৰ পিছত ধৰক এতিয়া আপুনি ক'ত অফাৰটো আহিছে সেইখন কলেজত যদি তোমালোকে যে একদম কনফাৰ্ম হয় তেনেহ'লে আপুনি অফাৰটো একচেপ্ট কৰি ল'ব যিখন কলেজত এডমিশ্যন ল'ব বিচাৰে কৰিলে কি হ'ব তাৰপৰা আৰু এখন মানে লিষ্ট ওলাব সেই লিষ্টত আপোনালোকে এডমিশ্যনটো আপোনালোকৰ হৈ যাব আপুনি যদি একচেপ্ট নকৰে তেনেহ'লে কিন্তু অসুবিধা হ'ব পাৰে চ' সেইখিনি একচেপ্ট কৰি ল'ব মই লগইন কৰি লৈছোঁ লগইন কৰাৰ পাছত ইয়াতে চাওক আপোনালোকে দেখা পাব ওপৰত দুটা তিনিটাত এপ্লাই কৰিছিল মানে মই কৰি দিছিলোঁ এজনক মানে তিনিটাতে মানে আহিছে মানে এডমিশ্যন অফাৰ আহিছে কিন্তু মই লাষ্ট যিটো আছে লাষ্টত এইটো চাওক ইয়াত মই একচেপ্ট কৰিছিল একচেপ্ট বুলি আছে ইয়াতে একেবাৰে তলটোত চাওক যিটো মই একচেপ্ট কৰিছোঁ সেনেকৈ আপোনালোকে এনে দুগুৰ তেনেকৈ আছে একচেপ্ট অফাৰ বুলি চ' আপুনি একচেপ্ট অফাৰত আপোনালোকে যিটো মানে কলেজত এডমিশ্যন ল'ব সেইটো অফাৰটো একচেপ্ট কৰি ল'ব মানে এইটো একচেপ্ট কৰাৰ পিছত কি হ'ব কলেজৰ পৰা এখন মানে ফাইনেল যিখন মেৰিট লিষ্ট আছে সেইখন অলপ মানে এইকেইটা ষ্টুডেণ্টে আমাৰ মানে ফাৰ্ষ্ট মেৰিট লিষ্টত যিখিনি পাইছে সেইখিনিত ইয়াতে তাৰমানে কি হ'ব এডমিশ্যন ল'ব সিহঁতৰ এখন লিষ্ট এখন ওলাব ঠিক আছে এইখিনি যদি আপুনি একচেপ্ট নকৰে তেনেকৈ কিন্তু আমাৰ লিষ্টত নামটো আৰু নোলাব আৰু কাট খাই যাব ফাৰ্ষ্ট যিটো আছে ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনাৰ এডমিশ্যনটো আপুনি পকেট জানেই কেইটা জানে মই ক'বলগীয়া দৰকাৰ নাই সেইখিনি আপোনালোকে কৰি ল'ব চ' এইখিনি আপোনালোকে মোক জনাব লগা আছিল বহুতে নাজানে বহুতে সুধি থাকে আৰু বহুতে এটা টেনশ্যন আছে কি বহুতৰ মানে নাম অহা নাই ফাৰ্ষ্ট মেৰিট লিষ্টত আপুনি চিন্তা কৰিব নালাগে আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টত ছেকেণ্ড আৰু মেৰিট লিষ্ট আহিব সেই মেৰিটত নাম আহি যাব যিখিনি ষ্টুডেণ্ট মানে সকলোৱে জানে 4টা 5টা 6টা এডমিশ্যন সকলোৱে মানে এটাত এডমিশ্যন নহয় বেলেগ তাতে মানে ছিটবিলাক খালী হৈ যাব তেতিয়া ছেকেণ্ড মেৰিট লিষ্ট আকৌ ওলাব 3-4 দিন পাছত তেতিয়া সেইটোত আপোনাৰ নাম থাকি যাব কিন্তু কোনো চিন্তা কৰিবলগীয়া কথা নাই এইখিনি বস্তু আপোনালোকক মোৰ জনাব লগা আছিল এইখিনি মই জনাই দিলোঁ এইখিনি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগৰে অলপ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক মানে এনেকুৱা ধৰণৰ আপডেটবিলাক মই দি থাকোঁ মানে সদায় মই মানে গম পোৱাৰ লগে লগে আপোনালোক মই জনাই দিবলৈ চেষ্টা কৰোঁ চ' আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ সকলোৱে মৰম দিব ধন্যবাদ